আবিতে আবিতে মৰিল তাৰ মানে সাৱধান মই জলদি ঘৰত যাব লাগিব আৰু ৰাতি হ'ল অকল ৰাতি নহয় পাৰ্টনাৰ বহুত ৰাতি হ'ল আৰু এখনতো ৰাস্তাত ভূত ওলাব তোৰ ফাল্টু কথা তই কি মোক ভয় খাৱা বুলি ভাবি আছে নেকি পুষ্পা ৰাজ ভয় নাহি খাইগাৰে চালা আহক তো ভূত মোৰ আগত চুলি মেলে আহে না বোলে কি কৰি আহে চাং আহিলে এক থাপৰত পেচাব লাল কৰি দিম নহয় পাৰ্টনাৰ যদি তই ভয় খাই তেতিয়াহ'লে ক তোক আমি ঘৰলৈকে লৈ যাম হয় পাৰ্টনাৰ যদি ভয়ে খাই তেতিয়াহ'লে ক আমি তোক তোমাৰ ঘৰলৈকে লৈ যাম পুষ্পা ৰাজ ভয় নাহি খাইগাৰে চালা মই একলে যাম তোমাৰ ফাল্টু কথা খেলা আৰম্ভই হ'ল চালা ৰাতিয়ে নাই হ'ল তো খেলা আৰম্ভই হ'ল ৰাতিয়ে নাই হ'ল তাতে খেলা আৰম্ভই হ'ল আজি বা কাই লাইনত আছে তো লাইনততো থাকিবই ইমান চেক্সি না যেতিয়া মোৰ লাইনত পৰিব তেতিয়া মই দেখাই দিম যে আচলতে মই কি বস্তু আচ্ছা যাই হোক চুনীয়া থাকিলে তোৰ কাম নহ'ব তো ঘৰত যাব লাগিব তাৰ মানে ৰাতি হ'ল নহ'লে বাবা গালি দিব পুষ্পা এই পুষ্পা উঠ বাজাৰত যাব লাগে পুষ্পা আৰে পুষ্পাৰ কি হ'ল নাই মৰে তো আৰে পুষ্পা কি হ'ল তোৰ কাইৰে আরে বাবু মই তোমার খুড়া তো এত জোরে জোরে সিলে ডাকাইছে কিয় তোর মাতক মাতি আছে তোর মাতাত ফটার ফট যা বজাৰত যাব লাগিব বলে তই কি কয় বাজাৰত দেখোন বাবাই যায় তো আজি মই কিয় যাব লাগে তোর বাবার বলে কোমর বিষ হৈ আছে তাৰ কাৰণে আজি তই যাব লাগিব বাজাৰত বাবার কোমর বিষ ফালতু জাত রাতি বেশি করে নাইট ডিউটি কৰিব তো কোমর বিষ তো হবই সালা আচ্ছা হ'ব দে মই যাম যা তই কি যে হ'ব এই ঘৰত সালা ভাল করে ঘুমাবই নেদে সালা শান্তিয়ে নাই আৰু আজি বাজাৰত যাব লাগিব আরে বাবা রে আজি মোর কোমর বিষ এত হৈ আছে রে কি হৈছে রে আজি মোর কোমর বিষ এত কোমর বিষ আচ্ছা আপুনি লৰচৰ কিয় কৰি আছে ভালকে থাক না নহলে কোমর বিষ আৰু বেছি হ'ব লৰচৰ মানে আমার আজি ৰাতিৰ বেছি কৰি হৈছে তাৰ কাৰণে মোৰ কোমর তাই বিষ হৈ গেল আপোনাক কাই কৈছিল যে ৰাতি বেলেগ বেলেগ পজিশনত কাম কৰিবৰ কাৰণে তো কোমৰটো বিষ হ'বই না আচ্ছা ওগিলা কথা বাদ দে যা অলপ গৰম পানী কৰ মালিচ দিবা লাগিব কি হৈছে তুমি নাজানে নেকি যে মই ৰাতিপুৱা সোনকালে ঘুমিয়ে নুঠোঁ সালা শান্তিয়ে নাই ঘুম ক্ষতি কৰি দিল চুপ সালা ফালতু যাত ঘুমে আধা জীবন কাটিয়া দিল আর কত ঘুমে আধা জীবন কাটালং মানে তাৰ মানে অলপমান ঘুমাও তাকো তোমাৰ শান্তি নহয় না আরে বাবু চুপ অলপ কথাটা কম করিয়া ক তোর বাবার আজি কোমর বিষ হই আছে যাতে মোনালো তার পিছত ফটাফট বাজার করিয়া লই আন পুষ্পা রাস বাজার নাহি করেগা রে সালা এই বাবু তুমি বাজারত যাবি না বলে থাপ্পর খাবি হ'ব দে হ'ব মই বাজাৰত যাং বেছি ক'ব নালাগে সালা নিজে সকলতো সালা ৰাতি নাইট ডিউটি কৰিব কোমর বিষ তো হ'বই না লাজ নহয় সালা ফালতু জাত দিলা আরেকবার কত এক থাপ্পড় দিয়ে দিম আরেকবার কো আচ্ছা উগলা কথা বাদ দে যা ফটার ফট যাই কিনে মনাটা উলিয়া দেখ বাজার করিয়ে লই আনক আরে পার্টনার একটা কথা আছিল কিন্তু মানুহক ক'ব নাপায় কি কথা মানুহক ক'বাই নাপায় তো মই তোক কেনেকা কওঁ ফালতু জাত তই কি মোৰ লগত ঠাট্টা কৰি আছে নেকি এক থাপ্পড়ত 32টা দাঁত চৰাই দিম আছে দম আছে তো এক থাপ্পড়ত 32টা দাঁত চৰাবা দেখাম নেকি থাপৰাম নেকি দেটো দে দম থাকিলে থাপৰাও তোমাৰ ফালতু গিলা খাৰি হাই নিজৰ পাৰ্টনাৰৰ মাজত খাৰি হাই অলপ কথাতে হাই নহয় ৰে এই আগত হাই কৰাৰ কথা এটা কৈছে ক'ত মই হাই কৰাৰ কথা এটা কলং মই কৈছং যে একটা কথা আছিল কিন্তু মানুহক ক'ব নাপায় তাহলে মই তো তোক কি কথাই সুধিছিলুং তো মই কি কলং মই কৈছং না যে একটা কথা আছিল কিন্তু মানুহক ক'ব নাপায় তো মই তোক কেনেকে কং হেৰা আৰু একবাৰ হাই কৰাৰ কথা এটা কৈ আছে এইবাৰ কিন্তু মোৰ সহ্য নহয় এইবাৰ কিন্তু মই থাপৰে দিম থাপৰাও দম থাকিলে থাপৰাও আৰে থাপৰাও না দম থাকিলে
দুইজনে মনে মনে থাক, তোমাৰ কাৰণে মই একটা অফাৰ দিম। কি অফাৰ? হয়তো আৰু তই কি অফাৰ দিব? এইফালে চা, এইফালে যে একটা গাছ আছে দেখিছে? তাৰ পিছত কি কৰিব লাগে ফটাফট অফাৰটাহে ক। তোমাৰ দুইজনৰ মাজত যাই নেকি গাছত উঠিবা পাব তাকে মই 100 টকা দিম। আচ্ছা হ'ব দে, ময়ে যাং আগত। দে এখন 100 টাকা দে, মইতো গাছত উঠি আহিলো। কি হৰ 100 টাকা? তে গাছত উঠিছে 100 টাকা প্লাস আৰু গাছৰ পৰা নামিছে মাইনাছ। এখন কি হৰ পইচা পাই? ও তাৰ মানে তয়ো মোৰ লগত ঠাট্টা কৰি আছে নেকি? আচ্ছা পার্টনার গিলা ওগিলা কথা গিলা বাদ দে তো, এইফালে চাতো পুষ্পা আহি আছে। হয় দেখোন, পুষ্পাইতো নিশ্চয় বাজাৰ কৰিব গৈছে। চাতো চা, পুষ্পাৰ হাতত মোনা আছে। কি রে পুষ্পা, ৰাতিপুৱা ৰাতিপুৱা ক'ৰ পৰা আহিল? মাথা এনেই গৰম হৈ আছে, তো হাতত মোনা দেখা নাই পাই নেকি যে বাজাৰ কৰি আহি আছো মই? সাতো সা পার্টনার, পুষ্পা কি কয়? পুষ্পা বলে আজি বাজাৰ কৰিব গৈছে। তই কি মোৰ লগত ঠাট্টা কৰি আছে নেকি? হাতত যদি মোনা থাকে আৰু মোনাৰ তলত যদি 1 কিলো আলু থাকে, তাহলে মানে বাজাৰ নকৰে কি কৰে? আরে পুষ্পা ওগিলা কথা বাদ দে, তোর বাপি দেখোন বাজাৰ কৰে, তাৰ পিছত আজি তইহে বাজাৰ কৰি আনিল যে? শান্তি নাই, শান্তি নাই। কি হল? কি শান্তি নহা হল তোৰ? মা বাবাই দিল্লী জানে যে মই ৰাতিপুৱা 9টা বজাতহে ঘুমে উঠোঁ, কিন্তু আজি ৰাতিপুৱা 7টা বজাতে ডাকাই নিচিনা মোক গালি দিয়া বাজাৰ কৰিব পঠাইছে। কিন্তু কিয়? তোৰ বাপৰ যোৱা সপ্তাহত হোৱা বেমাৰ এটা হৈছে নেকি? বেমাৰ? কি বেমাৰ? নাইট ডিউটি। নাইট ডিউটি মানে? তয়ো যি এক প্ৰকাৰৰ মানুহ না, নাইট ডিউটি বুজি নাপাই সেইটো। অ হয় হয় হয়, এখনহে বুজি পালো। তাৰ মানে পুষ্পাৰ ঘৰত নতুন আলহী আহে আৰু। তাৰ মানে পুষ্পা তোৰ বাপৰ কোমৰ বিষ হৈ আছে। এই আৰু ঠাট্টা নকৰিবি তো, মোৰ এনেই মাথা গৰম হৈ আছে। আচ্ছা পুষ্পা, তই ওগিলা কথা বাদ দে, তই আজি আহিবি না নাই ক্লাবত এইটাহে ক। আহিম তো, এই বাজাৰটা থৈ আহোঁ ৰ। যা পুষ্পা যা, তাহলে ঘৰত যা, মোনাটা থৈ কিনে ফটাফট আই, আমি তোক ৰখি থাকিম। দেখিছে সাতো 12টাই বাজি, তথাপি চুয়ার বাচ্চাটার বাজার করা নাই হয়। মই আগতে গম পাইছিলো এই চুয়ার বাচ্চাটার দ্বারাই বাজার করা নহব। একদিন মাত্র একদিন মই কোমর বিষৰ কাৰণে বাজাৰ কৰিব যাব নাপালং, আৰু এই চুয়ার বাচ্চাটার এখনো বাজাৰ কৰাই নাই হয়। সালা হারাম খোল, কোনো ঠান্ডাই নাই চাৱাতাৰ। এইফালে যে বাজাৰ কৰি আনিয়া ঘৰত ৰান্ধিয়া বাঢ়িয়া খাব লাগে, কোনো ঠান্ডাই নাই। ফালতু জাত চাৱা। আপুনি ইমান খং কিয় কৰে? বাবুই প্ৰথমবাৰ বাজাৰত দিছে তো, হয়তো বাজাৰ কৰাত অসুবিধা হৈ আছে। আলু পিয়াজ কত কত যি দাম, প্ৰথমবাৰ বাজাৰ কৰিব যাও মানুহ ক'ত ভালকে বাজাৰ কৰিব জানিব? আলু পিয়াজৰ দাম ক'ত জানিব? আগতে বাজাৰ কৰিলেহে। ধান চিগাৰেটৰ বাহিৰা কোনোবা দিন বাজাৰ কৰি পাইছে নেকি ফালতু বেটা? আচলতে দোষটা মৰে। যদি আগতে জানিলে হই যে এনেকাহে হ'ব বেটাটা, তাহলে তো মই ডাঙৰ দীঘলেই নকৰিলো হয়। আপুনিও যে মানুহ নিজৰ বেটা তিনটা কাইবা কয় নেকি? ছোটো মানুহ হৈ আছে তো বুজা পৰা নাই হয়, বুজিব লাহে লাহে। তাতে আৰু ইমান খং কৰিব লাগে নেকি? 1 নম্বৰত ক'বা গেলে তইও হাৰাম। তোৰ মৰমৰ কাৰণে আজি বেটাটা এনেকা ফালতু হৈছে। ও মা, পুষ্পা দেখোন বাজাৰ কৰিব গেছিল নেকি? আরে মানি, তই ক'ত যায়? বাজাৰ কৰিব যায় নেকি? হয় পুষ্পা বাবু, মই বাজাৰ কৰিবাই যাই আছো। তাহলে মোক নকাল কিয়? ময়ে বাজাৰ কৰি লৈ আনিলে হৈ। আৰু মামাই দেখোন বাজাৰ কৰি লৈ আনিবা পায়, তো মামা ঘৰত নাই নেকি? আরে বাবু, তোর মামা বাহিৰত কাম কৰিব যোৱা 1 মাহেই হ'ল, মইহে জানি আছো কেনেকা যি ঘৰ চলাই আছো। কি কয়? তেতিয়াহ'লে কালি ৰাতি যি শব্দ হৈছিল তো কাই আছিল ঘৰত? বাবু কি কম তোৰ মামীৰ দুখৰ কথা, মইহে জানো যে ৰাতিত একলে একলে থাকিলে ঘুম নধৰে। তাৰ কাৰণে মই দিল্লী একজন নহয় একজনক লৈ আনো। যদি মন যায় তাহলে তইও কোনবা দিন আহিবি। কি কয় মানে? ময়ো আহিম? হা আহিবি। এইটা কাৰ ঘৰতে? তোৰে ঘৰ, তই আৰু ময়ে থাকিম ৰাতিত মজা কৰি, আহিবি। হ'ব দে মানি, মই ৰাতিত সময় মিলিয়ে আহিম। এতিয়া ঘৰত যাং, নহ'লে মা ৰাগ উঠিব। কি হ'ল? ডাইনী ভুতুনিৰ নিচিনা মোক চাই আছে যে? এই বাবু তই ফালতু হৈ যাই আছে ৰে। কয়টা বাজিৰ লগত চাইছে না নাই টাইম? মা তই ভাল কৰিয়ে জানি মোক যে মোৰ টাইম চাৱাৰ অভ্যাস নাই, গতিকে মোক টাইম চাৱাৰ কথা এটা নকবি।
ফালতু এক থাপড় দিয়ে দিম উল্টা পুল্টা কথা কবা শিকিছে না অ তোমাৰ পৰা বাজাৰ কৰিব যোৱা আগতো গালি খাব লাগে আৰু বাজাৰ কষ্ট মষ্ট কৰি লৈ আনাৰ পাছতো গালি খাব লাগে দিবি মোক কালিৰ পৰা বাজাৰ কৰিব যাবা হা লগ ফালতু জাত দিলা হ্যাঁ আহিবি এইটা কার ঘরতে তোরে ঘর তুই আর ময়ে থাকিম রাতিত মজা কৰি আহিবি আৰে মইতো পাহৰি আছিলো যে মানিজি মোক যাবা কৈছিল মা নিশ্চয় খুলি দিছে তো মই লাহেকে মানিৰ তাত যাই আহোঁ কি মজা লাগিব আজি মানিৰ লগত একেলগে ঘুমাম মই আহাৰ আগতে মানি কাক লৈ আহিলো কষ্ট কৰি আহিলো এখন মোৰ কি হ'ব ঘৰতে যাওঁ নেকি না ঘৰত যোৱা নহ'ব কষ্ট কৰি আহিছো এখন মানিৰ লগত ঘুমাই আহে আৰু মোৰ চিন্তা কি হ'ল মোৰতো ভয় খাব লগা নাই মানি নিজে মোক মাতিছে যিয়ে নহওক যিয়ে ঘৰৰ ভিতৰত কাম এটা কৰি আছে তাক বাহিৰত উলিয়াই কাম এটা চুৰু মই কৰিম বাহ কি মজা লাগিব আরে পুষ্পা বাবু ইমান রাতিত তই আরে মানি তই নিজে দেখোন মাতিছিল তো মই আহি গিলো পটককে ভয় খাব লগা কোনো কথা নাই আরে বাবু এইটো কথা নহয় মই তোর লগত কালি ঘুমাম দে যা তই আজি ঘৰত যা মই কথাবিলাক তো কালি কম আৰে জান কাই আহিল ৰে তোৰ ৰাতিত আরে বাবা তই এতে এখনহে বুজা পালো মই কেছটা কি কয় বাবু এইজন তোর বাবা কেনেকে হব এইটো মোর কাস্টমার হে মোর তাত দিল্লি আহে অ এখনহে মই বুজা পালো আসল কেছটা কি এইফালেদি মোক গালি দিয়ে না চালা ফালতু মই ভাবি আছিলো এইফালে মাৰ লগত নাইট ডিউটি কৰি কোমৰ বিষ হৈ আছে আৰু তোৰ এইফালে ৰাসলীলা কৰিহে কোমৰ বিষ হৈ আছে ফালতু জাত ধকা দি আছে না মই সকলো কথা খুলিয়ে কম ৰ আহিবি তই ঘৰত बाय बाय टाटा गुड बाय गया